নমস্কাৰ, মই পৰিণীতাই কৈছোঁ আৰু মোৰ চেনেল পৰিণীতাছ ভইচলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ কাৰণে লাভ ষ্টৰী এটা শ্বেয়াৰ কৰিছোঁ। লাভ ষ্টৰীটো হৈছে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ আৰু এইটো প্ৰথম খণ্ড। প্ৰথমবাৰ চেষ্টা কৰিছোঁ, এবাৰ শুনি চাব, ভুল ভ্ৰান্তি হ'লে কমেণ্ট কৰি নিশ্চয় শুধৰাই দিব বুলি আশা ৰাখিলোঁ। আৰু অতি সোনকালে ছেকেণ্ড খণ্ডটো আপোনালোকলৈ আগবঢ়াই দিম। গতিকে আহকচোন লাভ ষ্টৰীৰ মাজতে সোমাই যাওঁ। ভাল পোৱা নাজানো এই শব্দটোৰ মাজত কিমান যে লিখি শেষ কৰিব নোৱাৰা কাহিনী লুকাই আছে নহয় জানো? আৰু সেয়েহে পাপু আৰু নিকিৰ অনন্য প্ৰেমৰ কাহিনী। আহকচোন শুনো। পাপু। সেইদিনা অফিচৰ পৰা ছুটী লৈ মই গাঁৱৰ ঘৰলৈ গ'লোঁ ৰাসত। আবেলি গাঁৱৰ সকলো বন্ধুৰে মিলি আমি ৰাস চাবলৈ গ'লোঁ। সকলোকে বহুদিনৰ মূৰত লগ পাই ভাল লাগিল আৰু ৰাতি উভতি আহোঁতে দেৰি হ'ল। পিছদিনাখন গাঁওখন ফুৰিলোঁ আৰু চবকে লগ কৰিলোঁ আৰু দুদিনমান থাকিয়ে আকৌ নেক্সট দিন কামৰ জেগালৈ উভতি আহিলোঁ। মৰ্ণিং অফিচলৈ গ'লোঁ। অফিচত লাঞ্চ কৰি থকা সময়ত মই মোবাইলটো চাই আছিলোঁ আৰু তেতিয়া ফেচবুকটো খুলি চাওঁতে এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল। তেতিয়া মই ইমান মন দিয়া নাই আৰু ৰিকুৱেষ্টটো একচেপ্ট কৰি থৈ দিলোঁ। অফিচৰ পৰা আহি ভাত বনাই থাকোঁতে ফেচবুকত এটা মেছেজ আহিলে আৰু মেছেজটো এজনী ছোৱালীৰ আছিল। তাইৰ নাম নিকি। তাই মোক মেছেজত দিছিল, মোক চিনি পাইছানে? মই ৰিপ্লাই দিলোঁ, নাই পোৱা নাই। তাই ক'লে, গৌতম যে তোমাৰ বন্ধু, তাৰ ভণ্টি। তেতিয়া মই ক'লোঁ, মই জনাত তাৰ এজনী ভণ্টি আছিল, তাইৰ বিয়া হ'ল আৰু তাইকতো মই চিনি পাওঁ। তেতিয়া তাই কৈছিল, মই গৌতমৰ বৰদেউতাৰ ছোৱালী। আৰু মই ক'লোঁ, আগতে আমি লগ পোৱা নাই যে সেইকাৰণে চিনি পোৱা নাই। এইখিনি কৈয়ে মই মোবাইলৰ ডাটাটো অফ কৰি থলোঁ। আৰু নেক্সট দিন মৰ্ণিং উঠিলোঁ, ফ্ৰেছ হৈ ভাত খাই অফিচ গৈ থাকোঁতে মোবাইলটো চালোঁ। ডাটা অন কৰাৰ লগতে তাইৰ মেছেজ আহিল, হাই গুড মৰ্ণিং, কি কৰিছা? মই ৰিপ্লাই দিলোঁ, ক'লোঁ অফিচ আহিলোঁ, তুমি কি কৰিছা? মেছেজটো দিয়েই মই অফিচৰ কামত লাগি গ'লোঁ। আৰু লাঞ্চৰ সময়ত যেতিয়া আকৌ মোবাইলটো ওলালোঁ, তাইৰ মেছেজ আহিল, লাঞ্চ কৰিলানে? মই অলপ আচৰিত হ'লোঁ, কাৰণ তাই মোক ইমান ভালকৈ চিনি পোৱা নাছিল। মেছেজবোৰ সঘনাই দি আছিল। তেতিয়া মই ৰিপ্লাই দিলোঁ, মই লাঞ্চ কৰিলোঁ, তুমি কিবা খালানে? তাই ৰিপ্লাই দিলে, খালোঁ। তাৰপিছত আকৌ নিজৰ কামত লাগি গ'লোঁ। এনেকৈ তাই মোক সদায় মেছেজ দিব ধৰিল। দুয়োজনে কথা পতা হ'লোঁ আৰু আমি লাহে লাহে নিজৰ পাৰ্চনেল কথাবোৰ শ্বেয়াৰ কৰিব ল'লোঁ। এনেকেই এমাহমান ফেচবুকত তেনেকেই কথা পাতি থাকিলোঁ। লাহে লাহে মোৰো ভাল লগা হ'ল। তাই মোক এদিন সুধিলে, তুমি মোৰ লগত ইমান দিন কথা পাতিলা কিন্তু আজিলৈ মোৰ নাম্বাৰটো নুখুজিলা। মই তাইক ক'লোঁ যে তুমি যেতিয়া মোক বিশ্বাস কৰিবা যে ই মোৰ নাম্বাৰটো লৈ মিছ ইউজ নকৰে, তেতিয়া তুমি মোক তোমাৰ নাম্বাৰটো দিলেই হ'ল। এনেকৈ কোৱাৰ অলপ দেৰিৰ পাছতেই তাই মোক নাম্বাৰটো চেণ্ড কৰিলে। তাৰপিছত আমি হোৱাটছএপত কথা পাতিলোঁ আৰু তেনেকৈ সদায় কথা পাতি থাকোঁতেই মই এদিন তাইক প্ৰপ'জ কৰিলোঁ মেছেজতে। তাই তেতিয়া একো ৰিপ্লাই নিদিলে আৰু হাঁহিৰ ইম'জি এটা দিলে আৰু ক'লে ইভিনিং ৰিপ্লাই দিম। ইভিনিং তাই মেছেজ দিলে, কি কৰিছা? মই তাইক সুধিলোঁ, তুমি একো নক'লা? তাই আকৌ হাঁহিৰ ইম'জি দিলে। মই সুধিলোঁ, কি হ'ল? তেতিয়া তাই ক'লে, ময়ো তোমাক ভাল পাওঁ। তাইৰ উত্তৰটো পাই মোৰ বহুত ভাল লাগিছিল আৰু তেনেকৈ আমাৰ ৰিলেশ্যন চলি থাকিল। আৰু এনেকেই নিকি আৰু পাপুৰ লাভ ষ্টৰী চলি থাকিল।
আৰু ইয়াৰ পাছত কি হ'ল জানিবলৈ নেক্সট পাৰ্টটো অতি সোনকালে আপোনালোকলৈ আগবঢ়াই দিম আৰু নেক্সট পাৰ্টটো শুনিব বুলি আশা ৰাখিলোঁ গতিকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন পাই যায় থেংক ইউ